হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই যাব ওলাইছোঁ এতিয়া বৰ্তমান টাউন যাওঁ বুলি মোৰ ইনষ্টলমেণ্ট এটা দিবলৈ আছে। সৰু পথাৰ পৰা আহোঁ, যাবৰ ব্যৱস্থা নাই বুলি চাইকেলটো যাব লাগিব। গৈ আছোঁ আমি গৈ আছোঁ আৰু টাউন পাওঁ হৈছে বুলি। এয়া এইখিনি পৰা যাব লাগিছিলে মই ৰাইট চাইডে, আহিলোঁ লেফ্ট চাইডে বুলি। ইফালে অলপ কাম আছে। এনেকৈ লাহে গৈ আহি পালোঁ আৰু টাউনলৈ। ইয়াত টাউনৰ মছজিদটো পাৰ হৈছোঁ বুলি ইয়াৰ ওচৰতে এতিয়া টাউনটো লৈ পিনে এয়া আহি পালোঁ আমাৰ চাইকেল দোকানৰ ওচৰত। এনেকৈ চাইকেলটো আমি বনাবলৈ দিম এতিয়া। এটা দোকান পালোহি, চাইকেলটো ৰাখিলোঁ দোকানত। যাম এতিয়া খোজকাঢ়ি আমি সিটো পাৰে। এইটো হৈছে আমাৰ সৰুপথাৰ টাউন। গৈ আছোঁ এতিয়া আমি ব্ৰিজৰ ফালে যাম বুলি, ব্ৰিজৰ সুদি পাৰ হ'ম। এয়া গৈ আছোঁ ব্ৰিজ ওচৰৰ পৰা। খুৰা আগে গৈ আছে, পিছে মই বুলি। এইফালে নুঠো বুলি, আগফালৰ পৰা উঠিব লাগিব, তেতিয়া অলপ সৰু পথাৰটো দেখি পাম বুলি এইফালৰ পৰা। নে কি কয়, আহক গৈ থাকোঁ। হেই না এই ইয়াত চাওক এটা বস্তু চাব। এই ইয়াত টাইম ওলাই নেকি? টাইমটো কেমেৰাত ইয়াৰ এইটো নাম্বাৰ ওলাই যাইছে নাই জানো? কেলে কৰি থাকে এটা কেনে ঢিপিক কৰে চা। সেইটো চাব পাৰে কেমেৰাত। এইটো হৈছে আমাৰ সৰুপথাৰ ৰেলৱে ষ্টেচন। এটা হৈছে আমাৰ সৰুপথাৰ ব্ৰিজ। ওপৰৰ পৰা গৈ পিনে সিপাৰ হৈ যাম, ব্ৰিজেদি যাম। আৰু আমি যাম এতিয়া এইফালে যাম, একেবাৰে মূৰত যে বৰ্ণি কমাৰ কেমেৰাটো দেখা নাই। আৰু এইটো সিপাৰৰ ৰাস্তা, সিটো পাৰটো নেকি? এইফালৰ পৰা গ'লে মানে একেবাৰে বিলগাঁও যাব পাৰি। গৈ আছোঁ, দেখা দিম। এইটো মৌচাক হোটেল পাইছোঁ। এইটো আমাৰ সৰুপথাৰত ফেমাছ হোটেল বুলি মৌচাক। তাৰপিছত এইটো ৰাইট চাইডে চাব পাৰে, আপোনালোকে দেখুৱাই দিছোঁ ৰ'ব। যিটো নেকি আমাৰ কলেজ ৰোড বুলি কয়, কলেজলৈ যোৱা বাট এইটো কলেজলৈ যোৱা বাট। আৰু অকণমান আগত আছে ৰাইট চাইডে, এইটো হাই ছেকেণ্ডেৰী যোৱা বাট বুলি। হাই ছেকেণ্ডেৰী সৰুপথাৰ হাই ছেকেণ্ডেৰীলৈ যোৱা বাট। আগত মোৰ দোকানটো পাওঁ হৈছে বুলি। ফাইনেলি আহি পালোঁ সেইখন দোকান, যিখন দোকান নেকি মই বিচাৰি আহিছিলোঁ বুলি। এইখনে দোকান হয়, সেইখন দোকান যিখন দোকানৰ পৰা নেকি মই মোৰ মোবাইলটো লৈছিলোঁ বুলি। আজি তাত পইচা দিব লাগে। এখন চাই ল'ব পাৰে দোকানখনৰ ফটো বুলি, যে কি ট্ৰেইন এইখন? ৰঙীয়া ট্ৰেইন। ট্ৰেইন গ'ল, মই এতিয়া চুলি কাটিম বুলি। এইটো আমাৰ টাউনৰ মাজমজিয়া। তাৰপিছত চেলুনখন মোৰ পিছত আছে, দেখুৱাই দিম ৰ'ব। এইখন চেলুন, এইখন চেলুনত নেকি মই চুলি কাটিম। দেউতাই ককাই ভাই বুলি অনুজ এতিয়া দেখাত বুলি মজা চুলি কাটে। কিন্তু সৰুপথাৰৰ একমাত্ৰ ফেমাছ চেলুন চাব পাৰে, এখন জুৰুৱা চেলুন। আপোনালোকো আহিব পাৰে যদি কেতিয়াবা আহিবলৈ বিচাৰে। তেনেহ'লে ইয়াত চুলি কাটি যাব। এই দুটা ল'ৰা চাব পাৰে। আৰু এই দুটা ল'ৰা দেখাই দিছোঁ, এইকেইটা দেওপানীৰ পৰা ইয়াত আহিছে চুলি কাটিবলৈ। ইয়াৰ চুলি চানা যি হেভি। ইমান ফেমাছ হ'ব পাৰে দোকানখন।
আৰু এইটো এটা এইটো এটা মানে ফটো মাৰিব নিদিয়ে বুলি কেইটা এতিয়া ক'ত যায় ভাই আৰু ইফালে এটা বাটত বহি আছে ডেঙৰ দুটা। ষ্টুডিঅ'। আৰু মানুহ আছে